ককাই, তুমি বাৰু আকৌ আহিবানে ঘূৰি? তোমালৈ বুলি বাট চাই আয়ে পিৰালিৰ এচুকতে বহি তুমি যোৱা বাটটোলৈ চাই থাকে। হয়তো তুমি ঘূৰি আহিছা ককাই। তোমাৰ বিদায়ক্ষণত যেতিয়া আইৰ দুই চৰণ স্পৰ্শ কৰি ওলাই যোৱা, তেতিয়া দেখোঁ আইৰ মুখত যেন সাগৰৰ পৰা উঠি অহা এজাক চুনামী আৰু এজাক প্ৰকাণ্ড ধুমুহা। তেতিয়াই হয়তো আইৰ মনত পৰে দেউতাৰ শ্বহীদৰ কথা, যিজনাই দেশৰ তেজ দি শত্ৰুক স্বদেশ আক্ৰমণৰ বাধা দি ৰাখিছিল। হয়তো দেউতাৰ তেতিয়াই মৃত্যু হৈছিল। সঁচাকৈ ককাই, তুমি প্ৰতিশোধ ল'বলৈ চাবা আৰু জয়ী হৈ ঘূৰি আহা ককাই, তুমি জয়ী হৈ ঘূৰি আহা।